নমস্কাৰ আপোনালোক সকলোলৈকে বিউটি সুলতানা চেনেললৈ স্বাগতম জনাইছো। এয়া বৰ্তমান আমি গৈ আছো যোৰহাট, কিন্তু ভিডিঅ'টো আজি মই গাড়ীৰ পৰা আৰম্ভ কৰিলো। তেন্তে যাও বলক। ধুনীয়াকৈ গান শুনি শুনি গৈ থাকোঁতে পালোগৈ আপোনাৰ ৰধলা পথাৰ। কিয় গান এটা আছিলে নহয়, ৰধলা পথাৰত আহিবা ঐ নিজানত গুৰৰ বজাৰ ৰাহঁতৰ তাল। ৰাস্তাটো কিন্তু সঁচাকৈ বৰ ধুনীয়া কৰিলে ন, গৈয়ে কিন্তু ভাল লাগিল, আৰু কিন্তু মোৰ কিন্তু চাইও ভাল লাগিল দেই। ধুনীয়াকৈ আপোনাৰ অভাৰব্ৰিজো বনালে, ৰাস্তাও বনালে। মই কিন্তু বহুত দিনৰ মূৰত আহি দেখিছোঁ দেই। আৰু এয়া আমি এতিয়া সোমালোঁ নিমাতীঘাটৰ ৰাস্তা, কিন্তু ইয়াতে অকণমান দেৰি ৰোৱা হ'ব, ইয়াতে কিবা কিবি তেওঁলোকলৈ বুলি লোৱাও হ'ব। আৰু এয়া আমি ঘৰ গৈ পালোগৈ, চাওক এয়া সকলো ইয়াতে বহি আছে। তাৰপাছতে বহাৰ পাছতে এইফালে আকৌ আপোনাৰ চুন্তিদাই কি কৰিছে, যিমান য'ত বস্তু আনিছিলে সকলোবিলাক তলতে উলিয়াই আছে। এয়া হৈছে আমাৰ গেৰলা দেই। মই কিন্তু ভিন্টিক আগৰ পৰাই গেৰলা বুলি এনে ধেমালিতে মাতোঁ আৰু দেই। এইফালে চাওক ভিন্টিয়ে চবখিনি উলিয়াই আছে ইয়াতে চব্জি। এয়া ডাঙৰ বাই ৰখিও আছে। তাৰপাছতে বোলো নাই, পাকঘৰ ফালে অকণমান মন কৰি আহোঁ। দেখিলোঁ সেইয়া চৌকাতে আপোনাৰ তৰকাৰী তুলি থৈছে। আৰু এইফালে সিহঁতি আহি কাপোৰ খোলাত লাগিছে, চব ব্যস্ত আৰু। তাৰপাছতে আমাক দিলে চাহ ৰুটি ভাজি খাবলৈ, আমি খালোঁ। এইফালে মই ঘৰতে বনাই নাই কেক এটা তেওঁ কাটি আছে। বাই সুধিলোঁ দেই খাবলৈ কেনেকুৱা হৈছে। এয়া দেখিছেনে, একদম মানে বায়েকে আনিছে ভনীয়েকৰ লগতে দেই। এই চব এয়া এইফালে পাপৰ, এয়া আমাক গেৰলাই কাটি আছে কুকুৰা দেই। এইফালে চাওক, এইফালে চাই দিয়ক গেৰলা। গেৰলা হাঁহিয়ে ক'ব নে, এইফালে চাওক। এয়া চাওক কুকুৰা কাটি আছে দেই। কুকুৰাটো ধৰি আছে, কুকুৰাই কাটিছে। চাটনিটো চুঙাই খাইছে। এইফালে মই ভাজি আছো পাপৰ, এইফালে বায়ে বাঢ়ি আছে ভাত, আৰু এইফালে ডাঙৰ বায়ে বাচি আছে আপোনাৰ মাছ, আৰু এইফালে হৈ আছে আমাৰ ভিন্টিসকলৰ ভাত। আৰু আজিৰ তৰকাৰীখন বনাইছিলে আমাৰ ভিন্টিয়ে, গতিকে মই তেওঁলোকক সুধিছিলোঁ যে কেনেকুৱা হ'ল তৰকাৰী। শুনকচোন তেওঁৰ তৰকাৰী গুণৰ কথা। তৰকাৰী গেৰলাই বনাইছে দেই। এইফালে আমিও বহিলোঁ দুপৰীয়া খানা খাবৰ কাৰণে। এয়া আমি বাই ঘৰতে, দেখিছেনে গধূলি হৈ গ'ল, চাহ তাহ খালোঁ। তাৰপাছতে এয়া জুই লগাই ল'লে দেই। তাৰপিছতে এয়া এতিয়া বনাব চব কুকুৰা, লোকেল কুকুৰা। এয়া দেখিছেনে লোকেল কুকুৰা। এইফালে এয়া লেগ পিচ কাটিছে চব। আমাৰ আফচানাই খাই আছে, এইফালে আম ন আফচানা, চাওঁ আফচানা চাওঁ। নাই নিদিয়ে। এইফালে আমাৰ বাই এইফালে বনাবলৈ ৰেডি কৰিছে ন। কি লৈছে মছলা চব মছলা মানে মিলাই লৈছে। আমাক এইফালে ভোট জলকীয়া বোলে গেৰলাই আচাৰ ভৰাব ন। এয়া আমাৰ গেৰলাই তামোল খাইছে চাওক, এয়া তামোলৰ সঁজুলি গেৰলা ভাগৰ। বনাই আছে দেই। এইফালে আকৌ এয়া কি হয়, ব্ৰইলাৰ ন। এয়া ব্ৰইলাৰ, এয়া বনাব বেলেগকে, আকৌ এয়া লোকেল মুৰ্গী বনাব। এইফালে চাওক চাওক তেওঁ কেনেকে বনাই দেই, চাব আজি।
এই নেহাতি হ'ব না পিঁয়াজটো মানে ৰঙা কৰিব তাৰপিছত মছলাখিনি ৰ'ব ডাবুল ডাবুল দি দিব আদা নহৰু পিঁয়াজখন ৰঙা কৰি এতিয়া মা মছলা চব মিলাই থৈছোঁ খুব মজাব এটা চেণ্ট আহিব তেতিয়া তেতিয়া লোকেলখিনি দি দিব ৰঙা হৈছে আৰু সেইখিনি এতিয়া ভাজি ভাজি এতিয়া ৰঙা হৈছে তাৰপিছত আমি এতিয়া আৰু জলকীয়া গুড়ি মা মছলা চব মিক্স আৰু নিৰামিষ আমি এতিয়া ভাজি দিম ইয়াতে চব দিয়া আছে তোমাৰ ৰঙা হ'ব লাগিব ৰঙা হ'লে মানে তেতিয়া আমি কুকুৰা বেচন দি দিব লাগিব তুলিছে ৰঙা হৈ আহিছে আৰু অকণমান ভাজি পেলাই ৰঙা যেতিয়া আৰু অকণ হ'ব তেতিয়া আমি কুকুৰা বেচন দি দিম বহুত ভাল লাগিলে তেনেকুৱা ফূৰ্তি লাগিলে ন ৰঙা হৈছে এতিয়া আমি আৰু কুকুৰা বেচন দি দিম ৰঙা হৈছে আৰু এতিয়া আৰু আমি ধুনীয়াকৈ কুকুৰা বেচন ইয়াত দি দিব পাৰিম এয়া ঘৰৰে কুকুৰা আছিলে লোকেল কুকুৰা কাটিছোঁ এয়া মই এতিয়া দিছোঁ দি মেলি আৰু মজাওঁ ধনিয়া মুঠি দিয়াচোন ভাল হ'লহেঁতেন কিন্তু ঘৰৰ এইবাৰ ধনিয়া নাই নহয় এনেকৈয়ে বনাব লাগিব এনেকৈ ভাজি এতিয়া আগতে দি দিয়া কাৰণে দি দিয়া বাপেকে দি দিয়ে মই বেয়া পাওঁ আগতে দি দিয়ে ৰৈ থাকে যেন এনেকৈ দিলে কোলা নহয় আমাৰ বাপেকে জুইটো থেপা মাৰি ধৰে বুলি হা বাপেকে কাটি আছিলে কি কৰিলে জানো হৈ গ'ল মুগুৰা আজি হেৰি কৰে সেইকাৰণে চবে চাহ তাহ খাই লৈ জেগাই জেগাই পৰিছে এইফালে চব সেইফালে চব মোবাইল চাইছে এইফালে চব কি কৰিছা নিচিনা এইফালে চক তাৰ মাজতে আকৌ এইফালে বনাইছে চবৰ কাৰণে আদা দিয়া লাল চাহ দেখিছেনে দেখিছেনে গেছ আছে কিন্তু তেওঁ ব্যৱহাৰ কৰে এইফালে চৌকা কাৰণ চৌকাত বনোৱা সোৱাদটো আপোনালোকে জানেই কিমান বেলেগ নহয় জানো চৌকাত বনোৱা খাইহে আমাৰ কিমান ভাল লাগে এইটো কাৰণে আজি আহিছে আমি তাকে কৈছোঁ নাই চৌকাতে বনাওঁ কাৰণ আমি ধুনীয়াকৈ খাওঁ আৰু সেইফালে চাহো তুলিছে তাৰপাছতে এইফালে আপোনাৰ তৰকাৰী বনাই আছে এতিয়া চব অকণমান হেৰি ওপৰতো আহিছেহে ৰঙা হ'লে মানে তেতিয়াহে অলপ পানী অকণ দিব লাগিব অকণমান দিবা দেই চাহটো ন কাৰাকে হ'লে ভাল বেছি পাতলা হ'লে ভাল নালাগে ন মোকো অকণ কাৰা লাগে চাহটো মই দিছোঁ আৰু অকণ সেইকাৰণে বাই ভাগৰ কুকুৰা বনোৱা ৰেচিপিটো দেখিলে কিন্তু বাকীখিনি দেখাবৰ কাৰণে নহ'ল আৰু তাতে আমি দিনৰ সাজ খালোঁ আকৌ ৰাতিৰো খালোঁ কাৰণ বহুত দিনৰ মূৰত যোৱা হয় কাৰণে তেওঁলোকে ৰাতিও খাই যাবৰ কাৰণে বহুত জোৰ কৰাত একেবাৰে খাই আহিলোঁ আমি খায়ে চিধা আৰু বাকীখিনি নেদেখালোঁ কাৰণ বহুত দেৰি হৈ গৈছিল পিছদিনাখন স্কুলৰ পৰা ধৰি সকলোৰে কাম আছিল গতিকে খাই বৈ গাড়ীত উঠিলোঁ যিমানখিনি পাৰোঁ সিমানখিনি দেখালোঁ গতিকে আজিলৈ আহিছোঁ বাই